হেল্ল' এভৰিৱান, আজি বনাব লৈছোঁ ব্ৰইলাৰ মাংস আৰু দাংবডি ৰেচিপি নহয় দেই, ঘৰত খাবৰ কাৰণে বনাইছিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো ইয়াত মই অলপ মিঠাতেল দিলোঁ, মিঠাতেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ দি দিলোঁ আৰু পিঁয়াজখিনি অলপ সিজাৰ পিছত তাত মছলা এড কৰিলোঁ আৰু নিমখ আৰু তাতে দুটামান জলকীয়া দি একেবাৰে শেষত মাংসখিনি দি দিলোঁ আৰু মাংসখিনি অলপমান লৰাই তাত ঢাকন মাৰি দিলোঁ অলপ দেৰি সিজিবৰ কাৰণে। আৰু সিজাৰ পিছত দাংবডি আৰু আলু যোনখিনি চব্জি কাটি থৈছিলোঁ সেইখিনি দি দিলোঁ লগত আৰু ঢাকন মাৰি দিলোঁ। যিহেতু অলপমান সিজিব লাগিব সেইকাৰণে তাত অলপ গৰম পানী এড কৰি দিলোঁ অলপ দেৰি উতলিবৰ কাৰণে। আৰু তাৰপিছত ৰচুন কেইটামান কাটিছিলোঁ সেইকেইটা দিলোঁ আৰু সৰু বিলাহী কেইটামান দি কিনে অলপ দেৰি ঢাকন মাৰি দিলোঁ আৰু একেবাৰে শেষত তাত কেইপাতমান ধনিয়া পাত ছটিয়াই সেয়া মোৰ ৰেচিপি হৈ গ'ল মাংস আৰু দাংবডি। তো আজিলৈ বাই।